সকলোকে নমস্কাৰ জনাই মোৰ নৈতিক ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আৰু ঘূৰিবলৈ ওলালোঁ আমি নতুন এটা ঠাইলৈ। সেয়েহে এতিয়া যাম আৰু দেখাই থাকিম। মেট্ৰত বহি ল'লোঁ আৰু ক'ত যাম সকলোৱে গম পাব। চাই থাকক ভিডিঅ'টো সকলোৱে। আৰু এই মানুহজনৰ নটাংকি কেনেকুৱা কৰিছে। মোৰ মানুহজন মানে অকণমান লাজ পায়, সেয়েহে এনেকুৱা লাজুকীলতা হৈ আছে বৰ্তমানলৈকে। আৰু এয়া মেট্ৰৰ পৰা নামিলোঁ। মেট্ৰৰ পৰা নামাৰ পিছত আৰু এখন মেট্ৰ' চেঞ্জ কৰিব লাগিব, সেয়েহে বেলেগ এখন মেট্ৰ' ষ্টেচনত গৈ আছোঁ আৰু সকলোকে গৈ দেখুৱাই থাকিম, গৈ থাকিম। আৰু এয়া ইমান ভিৰ মেট্ৰ' ষ্টেচন, মানে ইমান গৰম। ইয়াত দিল্লীত বহুত গৰম দেই, পূৰা 45 ডিগ্ৰী চলি আছে বৰ্তমান। আৰু ৰ'দত গ'লে কিমান ভিৰ হ'ব নাজানো। আৰু এতিয়া আমি যাবলৈ ওলালোঁ অন্য এক মেট্ৰ' ষ্টেচনলৈ। সেয়েহে এইখনৰ পৰা নামি আৰু এখন বেলেগ চেঞ্জ কৰি মেট্ৰ', সেয়েহে দুজনে ওলালোঁ। আৰু মোৰ মানুহজন মানে কেনেকুৱা লাজ কৰিছে, ভিডিঅ' বনাবলৈ নিদিয়ে। তথাপিও মানে মই বনাই আছোঁ অলপ অলপকৈ, যাতে স্মৃতিবোৰ ৰৈ থাকে। সেয়েহে মই ভিডিঅ'বোৰ বনাই গৈ আছোঁ আৰু সকলোৱে চাব। মোৰ ভিডিঅ'বোৰ কেনেকুৱা পায় কমেণ্ট কৰি জনাব দেই সকলোৱে। আৰু এতিয়া গৈ আছোঁ চিৰিৰে। আৰু এতিয়া মই মোবাইলটো মানুহজনক দিম থাক ক'লোঁ, মানুহজনে ধৰেনে নাই। এতিয়া মানুহজনে ধৰিলে আৰু মই ভিডিঅ' বনালোঁ, সেয়েহে সকলোকে দেখালোঁ। আৰু এইটো হৈছে ভাইলেট লাইন, সেয়েহে ভাইলেট লাইনত উঠিলোঁ। মানুহজনে বহিব পোৱা নাই চিট, মই বহিব পালোঁ, সেয়েহে মই বহি ল'লোঁ ভিতৰত। আৰু এতিয়া নুমি গ'লোঁ ভাইলেট লাইনৰ পৰা। এতিয়া পালোঁ মেট্ৰ' ষ্টেচন, লটাছ টেম্পুল পাব লগা হ'লোঁ। আৰু আমি আজি যাম লটাছ টেম্পুল, সেয়েহে আপোনালোকক দেখাই থাকিম লটাছ টেম্পুলৰ কেনেকুৱা ভিতৰ ভাগ দেখাম আৰু বাহিৰ ভাগ কেনেকুৱা হয়, কেনেকুৱা সৌন্দৰ্য, সেয়েহে দেখাই থাকিম সকলোকে। আৰু এয়া মেট্ৰ' ষ্টেচনৰ বাহিৰত ওলাই এয়া দৃশ্য চাওক। গৰমত মানুহবোৰ কেনেকুৱা ধৰিছে আৰু ইফালে দিছে ৰ'দ। আৰু মানুহজনে চাই আছে কিমান টকা লাগিব ইয়াৰ পৰা যাবলৈ। আৰু সেয়েহে এতিয়া আমি আহিলোঁ 10 টকাত আৰু ভিতৰত সোমাই গ'লোঁ। সেয়েহে এয়া ভিতৰ ভাগ লটাছ টেম্পুলৰ। ৰ'দত জ্বলিছে পৰিছে, সেইটো বহুত দূৰত আছে। আমি মানে ঘূৰি ঘূৰি যাব লাগিব এইফালেৰে, সেয়েহে দুজনে গৈ আছোঁ। আৰু মানুহজন চাওকচোন কেনেকুৱা ৰঙা ক'লা হৈ গৈছে ৰ'দত। আৰু এইফালে মই বনাই আছোঁ ভিডিঅ', মানে অশান্তি লাগিছে। আৰু এইফালে ফুল, ধুনীয়া ধুনীয়া ফুল কিন্তু আছে দেই, বহুত ধৰণৰ ফুল আছে। সকলোৱে ৰ'দত পূৰা ৰ'দ হ'লেও মানে হাৰ মনা নাই, সেয়েহে এতিয়া গৈ আছোঁ আৰু গৈ থাকিম, আপোনালোককো দেখাই থাকিম কেনেকুৱা কি। সেয়েহে এইফালে এতিয়া এইফালে যাব লাগিব, চিধা যাব লাগিব, পিছতহে ঘূৰিব লাগিব। আৰু সেয়া মানুহবোৰ লাইন, আৰু এইফালে গছৰ ছাঁত ৰখিছে কিছুমানে। আৰু আমিও এতিয়া গৈ আছোঁ। এয়া ফুল চাওকচোন কি ধুনীয়া ধুনীয়া, বহুত ডিজাইনৰ ফুল আছে, বহুত কালাৰৰো আছে। আৰু সেয়েহে আমিও গৈ আছোঁ। এইটো এতিয়া পাবৰ সময় হ'ল, অকণমান ওচৰত আহিলোঁ। আৰু এতিয়া আমি মানে ফটো উঠিম অকণমান ওচৰত গ'লে, সেয়েহে গৈ আছোঁ। আৰু এতিয়া এইফালে এজোপা গছ দেখিছোঁ, এইজোপা গছ মানে কমলা টেঙা নিচিনা দেখে, সেয়েহে দেখুৱাই দিলোঁ অলপ। আৰু চাওকচোন সেই মন্দিৰটো একদম পদুম ফুলৰ দৰে সঁচাকৈ দেই, সেইকাৰণে লটাছ টেম্পুল। আৰু এতিয়া ওপৰত উঠি আছোঁ, সেয়েহে এয়া ওপৰত গৈ আছোঁ। মানুহজনৰ এই ফটো উঠি আছে আৰু ডাইৰেক্ট ইফালেৰে যাব নিদিয়ে, সেইকাৰণে তলেৰে যাব লাগে এইফালেৰে। আৰু এইটো দেখিছেনে কি ধুনীয়া, ইয়াত ইমান ধুনীয়া পানী আছে দেই, তাত চাফা পানী হয় বহুত, সেয়েহে কৈছোঁ ধুনীয়া বুলি। আৰু ইয়াত মানুহৰ ভিৰ তলত, মানে ইয়াত চেণ্ডেল জোতা পিন্ধি ভিতৰত সোমাব নিদিয়ে। সেয়েহে আমি মানে এটা বেগ লৈ ল'লোঁ জোতা ল'বৰ কাৰণে, ইয়াৰ পৰাই দিয়ে ফ্ৰীতে জোতা ল'বলৈ বেগ, সেয়েহে আমি বেগটো লৈ ল'লোঁ। আৰু এতিয়া দুজনে
জোতাটো খুলি ল'লোঁ আৰু এই মোনাখনত ভৰাই ল'ম। খুলি আছে হাজবেণ্ডে, মই খুলি ল'লোঁ। আৰু এতিয়া আমি লাইনত থিয় হৈছোঁ দেই। লাইন চাওক, পিছফালে লাইন চাওকচোন কেনেকুৱা ভিৰ। আৰু আগফালে লাইনৰ ভিৰ। আৰু কোনফালেৰে জানো ওপৰত উঠিব ধৰিব পৰা নাই। গৈ থাকিম লাইনত আৰু আপোনালোককো দেখাই থাকিম কেনেকুৱা আছে। এইখন ইণ্ডিয়াৰ মেপ। ইয়াত হৈছে এখন আৰি কেনেকুৱা, ক'ত জনজাতি কেনেকুৱা আছে, কেনেকুৱা ধৰণৰ মানুহ আছে সেয়া দেখাইছে ইয়াত, কৈ আছোঁ আৰু সেয়েহে দেখাই আছোঁ। এতিয়া আমি লাইনত গৈ আছোঁ আৰু লাইনটো লাহে লাহে আগবাঢ়িছে, সেয়েহে আমিও লাহে লাহে আগবাঢ়িছোঁ। আৰু দিল্লীত আহিলে লটাছ টেম্পলটো চাব আৰু ইয়াৰ সৌন্দৰ্য লাভ কৰিব। কেনেকুৱা কি বহুত ধুনীয়া দেই লটাছ টেম্পল। আৰু এইফালে লাইনত আছোঁ আমি। এতিয়া গৈ আছোঁ, ওপৰৰ পৰা অলপমান দেখুৱাই দিম সৌন্দৰ্য। এয়া তলৰ ভিতৰৰ সৌন্দৰ্য। আৰু এতিয়া ভিতৰত সোমাম, কেনেকুৱা দৃশ্যটো দেখুৱাম পাৰিলে। আৰু আমি এতিয়া ভিতৰৰ পৰা বাহিৰত ওলালোঁ, কাৰণ ভিতৰ ভাগটো ভিডিঅ' কৰিব নিদিয়ে। বহুত কেমেৰাও লগাই আছে, চিকিউৰিটি আছে, সেয়েহে আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ ভিতৰ ভাগ, তাৰ বাবে ক্ষমা কৰিব। আৰু এতিয়া আমি দেখুৱাইছোঁ বাহিৰ ভাগকে অকণমান দেখুৱাই দিছোঁ। বাহিৰত এয়া জোতা চেণ্ডেল পিন্ধি আছে ওলোৱাৰ পিছত। আৰু এতিয়া দেখুৱাম এয়া, আৰু এইফালে মানে লটাছ টেম্পলৰ বাহিৰত ওলোৱা ৰাস্তা, সেয়েহে দেখাই আছোঁ। ভিতৰত সোমোৱা ৰাস্তাটো বেলেগ আৰু বাহিৰত ওলোৱা ৰাস্তাটো বেলেগ হয়, সেয়েহে দেখাই আছোঁ। লটাছ টেম্পলৰ ভিতৰত একচুৱেলি একো চাব লগা নাই। চেয়াৰ আছে বহিব দিয়া, শান্তিৰ পৰিৱেশ, কোনো হাল্লা কৰিব নোৱাৰিব। চুপচাপে সোমাব লাগিব, চুপচাপে ওলাব লাগিব, সেয়াই। আৰু ভিতৰত একো নাই এনে। আৰু এয়া বাহিৰৰ পৰা অলপ দেখাই দিলোঁ পদুম ফুলটো। আৰু আমি এতিয়া আহি পালোঁ মেট্ৰ' ষ্টেচন। মেট্ৰ' ষ্টেচনত আহিয়ে ভিডিঅ' বনালোঁ, কাৰণ বহুত ৰ'দ দিছে, ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু সেয়েহে এতিয়া বাহিৰত ওলাই দেখুৱালোঁ। আৰু এতিয়া মানুহজনো আহি পালে। এয়া আমি ভাগৰ লাগিছে, ভাগৰি পৰিছোঁ, একদম ঘামি জহি গ'লোঁ দেই সঁচাকৈ। আৰু আজি ভিডিঅ' নবনাওঁ আৰু আজি এইখিনিয়ে। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে জনাব। আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব দেই।